মই ভবাৰ দৰে ইমানো সহজ নহয় আমাৰ এই টাৱাং যাত্ৰা। পথবোৰ যিমানেই ধুনীয়া আছিল, কিন্তু মাজে মাজে তাতোতকৈ ভয়ানক হৈ পৰিছিল আমাৰ বাবে। এফালে যদি ঠাণ্ডাই কঁপাইছিল, আনফালে আকৌ পথৰ কাষৰ দ খাৱৈবোৰ যিবোৰ তললৈ চালে একোকেই দেখা পোৱা নগৈছিল। যিয়েই নহওক, কিন্তু প্ৰকৃতিৰ এই মনোমোহা দৃশ্যবোৰ চাই চাই মনৰ পৰা কেতিয়া ভয় আঁতৰি গৈছিল গমেই নাপাইছিল। এই সকলোবোৰ চাবলৈ আহক আমি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ আহোঁতে মানে আজি অলপ খেলি মেলি হৈ গ'ল। খেলি মেলি মানে অইনটো একো নাছিলে। আমি যেতিয়া ঘৰৰ পৰা আহিছিলোঁ ন, তেজপুৰ হৈ মানে টাউনত নোসোমালোঁ। আমি ডাইৰেক্ট 4 লেনেদি গুচি আহিলোঁ। গুচি আহি আমি জামুগুৰি হৈ সোমাই দিবলগীয়া হ'ল, জামুগুৰি হাট হৈ। মানে সিফালেদি তেজপুৰ হৈ আহিলে অলপ চমু হয়, আগে পিছে অহা নাই যিহেতু, সেইকাৰণে আমি জামুগুৰি হাট হৈ আহিলোঁ। সেইবাবে মানে জামুগুৰি হাট হৈ আমাৰ ডাইৰেক্ট আমি বালিপাৰাত ওলালোঁ। বালিপাৰাৰ পৰা এয়া নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ ডাইৰেক্ট পাই গৈছোঁহি। মানে সিফালে আহিলে অলপ দূৰ হয়। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আমি আছোঁ এতিয়া বৰ্তমান নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজত। আমি ৰাতিপুৱাই আহিছিলোঁ, প্ৰায় 5:30মান বজাত আহিছিলোঁ। ক'ত গৈছোঁ আপোনালোকে গম পাইছে, টাৱাং আহিছোঁ আজি আমি। সেইকাৰণে ৰাতিপুৱা আজি কুঁৱলী বেছি আছিলে, সেইকাৰণে আমি মানে ইমান ভিডিঅ' নকৰিলোঁ। ডাইৰেক্ট মানে ইয়াৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কৈছোঁ। অলপ আগত গৈ পিনি ভালুকপুঙত পাছ বনাম। কেনেকৈ বনাই, কি কৰিব লাগে চব আমি দেখুৱাম বাৰু ভিডিঅ'ৰ মাজত দেখুৱাই দিম বাৰু আপোনালোকক। ক'ত কেনেকৈ ILP বনাব লাগিব, আমাৰ গোটেইখিনি বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু আজি আমাৰ প্ৰথম দিন, টাৱাঙলৈ অহা প্ৰথম দিন, আৰু আজি চাগে আমি বমডিলামানলৈকে যাব পাৰিম। আৰু আমি আহি অৰুণাচলত এণ্ট্ৰি হৈ গ'ল আমাৰ। এয়া ভালুকপুঙত পাছ বনালোঁ। তাত পাছ বনাই বেছি টাইম নালাগিলে আপোনাৰ। আমি সোনকালে আহিলোঁ, মানুহ কম আছিলে। মোটামুটি 15 মিনিটমানত আমাৰ পাছ বনি গ'ল। পাছ বনাই ৰাতিপুৱা যিহেতু আমি একো খাই অহা নাছিলোঁ, তাতে খাই ল'লোঁ। খাই এয়া আমি বমডিলা অভিমুখে যাত্ৰা কৰিছোঁ। পাহাৰ, ছাইডত এখন নৈ, কি সুন্দৰ পৰিৱেশ। পাছ বনাবলৈ হ'লে বৰ বিশেষ একো নালাগে। আধাৰ কাৰ্ড হ'লেই হৈ যায়। আধাৰ কাৰ্ড, লাইচেঞ্চ বিচাৰে। আধাৰ কাৰ্ড নাথাকিলে লাইচেঞ্চ দিব লাগে, হৈ যায়। তাৰপিছত গাড়ী নিজৰ নামত হ'ব লাগে। খালি গাড়ী নিজৰ নামত হ'লে ভাল হয়, আৰু নহ'লে অলপ পাছ বনালে অলপ গণ্ডগোল হৈ যায়। তেনেকৈ আৰু বৰ বিশেষ একো নালাগে। যদি ভিৰ ভাৰ নাথাকে মানে বহুত বিশেষ টাইম নালাগে, কিন্তু পটাপট হৈ যায়। আমাৰ আজি পটাপটেই হৈ গ'ল বাৰু। এতিয়া চাওঁ, এতিয়া প্ৰায় 12:30মান হৈছে। কি হয়, পাৰিলেতো বমডিলা পাৰ হ'ব পাৰিলেতো ভালেই বাৰু। মানে যিমান চমু চাপি থাকে আমাৰ কাৰণেই ভাল। আৰু বমডিলাত থাকিলে কালিলৈ আকৌ অলপ দূৰ বেছি আগুৱাব লাগিব। এতিয়া মানে আমি টিপি পাৰ হৈ আহি একদম সুন্দৰ এটা পৰিৱেশৰ মাজত পাইছোঁহি। সেইবাবে অকণ ৰখিছোঁ, মানে ফটো চটো মাৰিছোঁ। ধুনীয়া পৰিৱেশ, কি ক'ম। এইফালে এই খাপবোৰ যে দেখিছে, এটা মোবাইলত ইমানটা ধৰিব নোৱাৰিব চাগে, কেমেৰাত ইমানটা ধৰিব। এই দেখিছে নহয়, এই 1, 2, 3 মানে একেটা ৰাস্তাকে 3 ভাগ। এনেকুৱাতো আৰু বহুত আছে, তেনেকৈ আমি গৈ থাকিব লাগিব। বাৰু আপোনালোকে চাই থাকক। কিডোখৰ আমাৰ একদম সুন্দৰ পৰিৱেশ, একদম ধুনীয়া পৰিৱেশ আৰু কি ক'ম। আৰু ৰাস্তাৰ কথা কি ক'ম, একদম বঢ়িয়া। কিন্তু এটা ভয় হৈ গৈছে আমাৰ, এই জাষ্ট বেছি সময় হোৱা নাই বৰষুণ পৰিছে। সাধাৰণতে জানুৱাৰীত তেনেকৈ বৰষুণ নহয়, কিন্তু বতৰ বেয়া আছে। আৰু পাহাৰত কি হয়, অলপ ডাৱৰ আহি গ'লে বৰষুণটো আহিয়ে যায়। মানে ৰাস্তা মাজে মাজে বহুত বেয়া থাকে। এইবোৰ ৰাস্তা মাজে মাজে বেয়া, মানে ওপৰৰ পৰা পাহাৰ খহি যায় যে বাৰিষা। বৰ বিশেষ দূৰ বেয়া নাথাকে, এইখিনিলৈকে এটা পেচ বেয়া আছিলে। বৰ বিশেষ দূৰ নহয়, ধৰি থওক 50 মিটাৰমান বেয়া আছিলে। এতিয়া চিন্তা কৰক কিমান ওপৰলৈ উঠি গৈছোঁ। বমডিলা পোৱাৰ আগত এই পইণ্টটো পাই, মানে 0 পইণ্ট বুলি কয়। ইয়াৰ পৰা টাৱাং আছে 253 কিলোমিটাৰ, বমডিলা 76, টেঙা 59 কিলোমিটাৰ। এতিয়াও আমাৰ 76 কিলোমিটাৰ আছে বমডিলালৈ। 76 কভাৰ কৰিবলৈ প্ৰায় 2 ঘণ্টা, বেছি হ'লেও কম নহ'ব চাগে, 2 ঘণ্টামান প্ৰায় লাগি যাব। আহি পাই গ'লোহি এটুকুৰা চেঁচা। ইয়াত এটা সৰু অকণমানি ৱাটাৰফল আছে। সৰু মানে ইমান সৰু নহয় আৰু
ডাঙৰে পানী কমি গ'ল। পানী কমি গ'লে জানুৱাৰী মাহত, এতিয়া ডিচেম্বৰ জানুৱাৰী এতিয়া পানী কমিবই আৰু। এটা এটা সৰু ৱাটাৰফল। এয়া আমাৰ বৰষুণ দি দিলে অৱস্থা বেয়া। জাহিদে এয়া গোটেই তিতি গ'ল ৰিলটো তিতিলে, মোক ক'বই নালাগে। আচ্ছা, এই ৰাস্তা দি এতিয়া গৈ থাকিব লাগিব। এইটো বেছি দিন হোৱা নাই অ'পেনিং কৰা। আগতে এনেকৈ চাৰ্জেদি গৈছিলে, এতিয়া এই টাৰ্নেল হৈয়ে যাব পাৰে। জীৱনত এইবাৰ দ্বিতীয়বাৰ হ'ব মোৰ টাৰ্নেলত। হাফলং যাওঁতে, প্ৰথম হাফলং যাওঁতে, এইবাৰ এয়া অৰুণাচল আহোঁতে। ভিউ কি ধুনীয়া ভিউ। এইফালে একদম পূৰা আন্ধাৰ আৰু ইটো চাইডত ফুল ৰ'দ দি আছে পূৰা। কি আল্টিমেট, কি ক'ম আৰু। যিমান দূৰ দুখ কষ্ট কৰি আহিছোঁ নহয়, ভিউ দেখি মানে চব পাহৰি গৈছোঁ। বঢ়িয়া টাৰ্ণিং, মানে ডেঞ্জাৰ টাৰ্ণিং আৰু। অলপ আগত, আধা ঘণ্টা আগত মানে বৰষুণ, পূৰা পুল বৰষুণ। এতিয়া চা পূৰা বেলি ওলাইছে, পূৰা বেলি ওলাইছে। বেলিটো ওলালে ভাল লাগে, মানে গৰম লাগি যায়, মানে ঠাণ্ডাটো বেছিয়ে। ইয়াতেই ইমান ঠাণ্ডা, চেলা পাছত কি হ'ব। দিৰাং আৰু ইয়াৰ পৰা 30 কিলোমিটাৰমান হ'ব। তাৰপিছত তো গাইছ, আমি যোৱা কথা আছিলে দিৰাং, কিন্তু দুখিত যে আমি যাব নোৱাৰিলোঁ। যাব নোৱাৰাৰ কাৰণে এটাই, মানে বৰষুণ হৈ গ'ল আৰু প্ৰায় 4টামান বজাৰ পৰা কুঁৱলী স্ন'ফল হোৱাৰ নিচিনাকৈ হ'ল মানে অলপ, আৰু বৰষুণো দি আছে। সেইকাৰণে ভাবিলোঁ আমি দিৰাং গৈ পালে 4টা ইয়াতে বমডিলাতে বাজি গ'ল। তো দিৰাং তেতিয়াই আন্ধাৰ নিচিনা হৈ গ'ল, আৰু দিৰাং পোৱালেতো বহুত ৰাতি হৈ যাবগৈ। ৰাতি আমাৰ দিগদাৰো হ'ব, নতুন জেগা। সেইকাৰণে আমি আজি হোটেল লাতে থাকি দিম বুলি ভাবিছোঁ। এয়া আমাৰ এজনৰ অৱস্থা বেয়া, এই জাহিদ একদম পূৰা শুই গ'ল। এয়া আমি ফ্ৰেছ হৈ ওলাইছোঁ ৰিলটো। আমি অলপ ফ্ৰেছ হৈ ওলাওঁ, ইয়াক শুবলৈ দিওঁ, কিবা এটা খাই আহোঁ। তো এইটো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আৰু কাইলৈৰ খণ্ডত, মানে নেক্সট ৰাইডত আপোনালোকে নেক্সট এপিছ'ডত চাবলৈ পাব, ক'ত যাম আমি, কি কৰিম।